हेलो फ्रेंड्स की खबर सकलो भाले आछे আজি আমি ওলাই আইছো শিলং যাম বুলি আৰু শিলঙত এদিন থাকিম আৰু গোটেই শিলংখনৰ যি যি জায়গা আছে গোটেইখিনি ঘূৰিম তো বলক ভিডিওটো স্টাৰ্ট কৰো এতিয়া আমি আহি বৰ্তমান পালোহি জাগিৰোডত এনেকৈ অলপ টাইম ৰখিলো চাহ কিবা কিবি এনেকৈ খালো গোটেইখিনি মিলি কাৰণ আমি ৰাতিপুৱা ঘৰত একো খাই অহা নাছিলো সেইবাবে ইয়াত ধুনীয়াকৈ চাহ খাই ললো আৰু এফালে দোকান খুলিছেহে তো এতিয়া আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম জাগিৰোডৰ পৰা বৰ্তমান আমি এতিয়া শিলঙৰ ৰাস্তাত আছো কাৰণ আমাৰ যেটো জোৰাবাট আছে গুৱাহাটী নেপোৱাৰ আগত যেটো জোৰাবাট পায় জোৰাবাটৰ পৰা ফাটি সোমাই আহিব লাগে শিলঙলৈ আৰু এতিয়া বৰ্তমান আমি আহি গলো শিলঙৰ ৰাস্তাত দেখিবলৈ পাইছে কি ধুনীয়া পৰিবেশ এটা ইয়াত আছে এখানে আমি অলপ টাইম ৰলুহি এটা ধুনীয়া ভিউ দেখাম আপোনালোকক দেখিছে কি ধুনীয়া লাগিছে এখন জায়গাত আপোনালোক আহিলে এখানে এখন আপোনাৰ নদী পাৰ হৈ গৈছে কি নদী যদি কোনোবাই জানে কমেন্ট কৰি জনাব তো এখানে দেখিছে কি এটা ধুনীয়া ভিউ পোৱা যায় ইয়াত ফটো চটো উঠিব পাৰে আহিলে তো এনেকৈ ইয়াত দেখিছে আমি অকন টাইম ৰলু এইখন জায়গাটো এটা ধুনীয়া ভিউ আছে এটো চাই লৈ পেলে এতিয়া আমি ডাইৰেক্ট যাম চেৰাপুঞ্জি আৰু চেৰাপুঞ্জিত গৈ আমি 7Sister ওয়াটাৰফলটো চাবলৈ চেষ্টা কৰিম তো বলক এতিয়া যাওঁ চেৰাপুঞ্জি দেখিছে চেৰাপুঞ্জি ৰাস্তা দেখিছে পুৰা একদম ফগে ভৰি আছে ইয়াত দেখিছে কি ধুনীয়া ইয়াত এটা প্লেস আছে আপোনালোক আহিব পাৰে দেখিছে কি ধুনীয়া কি মজা লাগিছে ইয়াত আপোনালোকে দেখিছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আৰু এতিয়া আমি পাই গলো 7Sister ওয়াটাৰফল দেখিবলৈ পাইছে আপোনালোকে 7Sister ওয়াটাৰফল আৰু ইয়াত দেখিছে পুৰা ফগে ভৰি আছে কোনোবা পৰত কি হয় পুৰা ফগ আহি যায় সেইবাবে ইয়াত 7Sister ওয়াটাৰফলটো ভালকৈ দেখিব পোৱা নাযায় তো এতিয়া বলক এটা বেলেগ প্লেছত যাওঁ আমি এতিয়া আমি গৈ আছো ডাউকিলৈ বুলি এয়া দেখিছে ডাউকি ৰাস্তাত কি ফগেৰে ভৰি আছে আপোনালোকে দেখিছে কি মজা ৰাস্তা হৈ আছে আৰু এফালে দেখিছে ইয়া পুৰা বোকা হৈ আছে ৰাস্তা কাৰণ ইয়াত কাম চলি আছে সেইবাবে পুৰা বোকাৰে ভৰি আছে আৰু বাইকে পুৰা স্লিপ মাৰি আছে ইয়াত আপোনালোকে যদি বাইক লৈ আহে অলপ সাৱধানে আহিব লাগিব এই ৰাস্তাটোত আৰু এফালে চাৰিচকীয়া গাড়ী চাই ধুনীয়াকৈ গৈ আছে কোনো প্ৰব্লেম নাই একো আপোনালোক যাব পাৰে ধুনীয়াকৈ ডাউকিলৈ আৰু আজি কি কৰিম আমি ডাউকিত গৈ থাকিমগৈ কাৰণ আমি ডাউকি অলপ দেৰিকৈ পামগৈ সেইবাবে আজি ডাউকিত ৰৈ দিম